हेलो गाइस केनेকুৱা সকলোৰে আশা কৰিছো সকলো ভালে আছে মই ভাগ্যশ্ৰী বৰুৱাই লৈ আহিছো মোৰ জীৱনৰ এটা দিন মানে মোৰ প্ৰথমটো ব্লগ আপোনালোকে মোৰ ব্লগটো সম্পূৰ্ণ চাব বুলি আশা ৰাখিলো যদি ব্লগটো চাই ভাল পায় তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব এতিয়া 10টা মান বাজিছে 10 বাজি গ'ল চাগে আকচোন মই কি কৰো চাও কথা আসলতে মই ঘৰত নাই মই বা ঘৰলৈ আহিলো মই কাইলৈ যাম গৈ দুদিনৰ কাৰণে আহিছিলো বা ঘৰতে আছো মই ৰুমটো অলপমান ঠিক কৰি লম আপোনালোকে চাই থাকিব মই এতিয়া আপোনালোকক বাহিৰৰ পৰিবেশ দেখুৱাম বাহিৰখন খুবেই ধুনীয়া চাওক ফুলবোৰ তাত পখিলা পৰি আছে বহুত ধৰণৰ ফুল আছে আৰু বহুত ৰং বিৰঙৰ ফুল আছে সকলোৱে চাগে চাই ভাল পাব মইও বহুত ভাল পাওঁ ইয়াত আহি ইয়াৰ গোটেই সেউজীয়া বহুত বাগান আছে মই বাগানখিনি দেখুৱা নাই আপোনালোকক দেখাই যাম আবেলি মান ফুৰিবলৈ যাম তেতিয়া মই দেখুৱাই দিম আপোনালোকক চাওকচোন কিমান ভাল লাগিছে ওলাই এটা ৰেচিপি দেখাম ভাবিছিলো দেখুৱাব নোৱাৰিম বুলি ইয়াতে কিন্তু পাৰিছো যেতিয়া ভাগিনে ক'লে যে মই খাম বুলি তেনেহলে মই দেখাই দিওঁ ভাবিলো তাকো খোৱা হ'ব আৰু আপোনালোককো দেখুৱা হ'ব চাওকচোন বহুত হেলদি হয় বহুত টেষ্টি হয় আশা কৰিছো আপোনালোকে ভাল পাব প্ৰথমতে আমখিনি এনেদৰে ধুই লৈ ভালদৰে কাটি ল'ব তাৰ পাছত আপোনালোকে মিক্সি পাত্ৰটোত আমখিনি দি দিব আৰু তাত অলপ গাখীৰ দিব আপুনি যিমানটো লিকুইডত খাই সিমানটো ল'ব আপুনি যদি বেছি লিকুইড কৰি খাবলৈ বিচাৰে তেনেহলে গাখীৰ অলপ সৰহকৈ ল'ব যদি আমটো টেঙা হয় তেনেহলে অলপমান চেনি দিব আমটো যথেষ্ট মিঠা আছিল সেইবাবে মই চেনি নাই দিয়া তাৰ পাছত এইখিনি ভালদৰে পিহি ল'ব মিক্সিত দি তাৰ পাছত আপোনালোকে ইয়াত কাজু কিশমিশ দি দিব আৰু খাই চাব যথেষ্ট হেলদি আৰু যথেষ্ট ভাল হয় হৈ গৈছে ভাত খাওঁগে আহক আপোনালোক জলকীয়া কণ দে হাবি এজন দেখিছে নিশ্চয় আপোনালোকে দেখিছে আপোনালোকে কালাৰ ভাল আহিছে বহুত মানে বহুত দিনৰ মূৰত লগাইছোঁ যাতে মানে বহাগৰ বিহুতে লগোৱা আৰু আগতৰীয়া বিহুত মই আকৌ জেতুকা লগাই পাতি দিছোঁ আপোনালোকক কৈছিলোঁ মই বাগানৰ কথা ইয়াত কিমান বাগান আছে চাওক বহুত দূৰলৈকে আছে এইফালেও আছে এইফালেও আছে তেনেহ'লে ফ্ৰেণ্ডছসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব যদিহে আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপুনি পাই থাকে মই ভাগ্যশ্ৰী বৰুৱা আকৌ আহিম আপোনালোকৰ মাজলৈ আন এটি ভিডিঅ'ৰ সৈতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই